নমস্কাৰ সকলোকে প্ৰসাদবোৰ ধুই পখালি এয়া ৰেডি কৰি আছোঁ। আনফালে শাক পাচলিখিনি বা আৰু মই দুইজনী মিলি কাটি আছোঁ। এয়া আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাওক। আজি আমাৰ এটা সৰু সুৰা পৰ্ব আছে। এয়া বায়ে ৰঙালাওটো এনেদৰে পিচ কৰি দিলে আৰু মই বাকলবোৰ এৰুৱাই লৈ গোটেইখিনি কাটি কুটি ধুই পখালি ৰেডি কৰি দিছোঁ, ৰান্ধনীয়ে যাতে বনাব পাৰে। আৰু এয়া মাছখিনিও ধুই দিম। আজি চাহৰ বাবে এয়া যোগাৰ কৰিলোঁ। আৰু এইটো দেখিছেনে আমাৰ নতুন পাকঘৰ, আজি পাকঘৰ অপেনিং, গতিকে খানা আয়োজন কৰিলোঁ। এয়া মায়ে আকৌ পাকঘৰত জুই দিছে, এয়া ৰন্ধা বঢ়াত লাগি গৈছে অলৰেডি। মায়ে বনাই কৰি খুৱাইছে আৰু এতিয়া ভাত পানী দিয়াত লাগি যাম মই। মায়ে বনালে মই এতিয়া দিম, এয়া দিয়া থোৱাত লাগি আছোঁ। প্ৰথমে মতা মানুহখিনি খাই ল'ব, তাৰপিছতহে আমাৰ পাল পৰিব। তেওঁলোকে খোৱা ভিডিঅ'টো মই নিদিলোঁ বাৰু, বাঢ়ি দিয়াখিনিকে দেখাইছোঁ। তাৰপিছতে আমাৰ পৰ্ব এয়া আমি খাবলৈ লৈছোঁ। এনেদৰে ভিডিঅ'বোৰ পাবলৈ বাবে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।